নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ অসমী চেনেললৈ। ৰং চেনেলত দুটি মনৰ জোনাক চিৰিয়েলখন প্ৰচাৰিত হোৱাৰ পৰা এটা বিশেষ চৰিত্ৰ সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছে। আজি এই ভিডিঅ'টোৰ জৰিয়তে বিক্ৰম চৰিত্ৰত অভিনয় কৰা অভিনেতা গৰাকীৰ বিষয়ে মই আজি কিছু কথা ক'ম। আহকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমখন চিৰিয়েলতে সুন্দৰ অভিনয়েৰে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা এই অভিনেতাগৰাকীৰ প্ৰকৃত নাম হৈছে কমল লোচন। এওঁৰ স্কুলীয়া জীৱন আৰম্ভ হৈছিল উদয়ন শান্তি নিকেতনৰ পৰা আৰু স্কুলীয়া জীৱন শেষ কৰি কমল লোচনে হায়াৰ ছেকেণ্ডাৰী আৰু গ্ৰেজুৱেশ্যন কটন কলেজৰ পৰা কমপ্লিট কৰিছিল। অভিনয়ৰ প্ৰতি আগ্ৰহী কমল লোচনে প্ৰথমে কটন কলেজৰ নাটকত অংশ লয় আৰু পাছলৈ নেশ্যনেল স্কুল অৱ ড্ৰামা ছিকিমলৈ গৈ শিক্ষা গ্ৰহণ কৰে। আৰু তাৰপিছত উভতি অহাৰে পিছৰ পৰা তেওঁক দেখিবলৈ পোৱা যায় কেইবাটাও অসমীয়া গীত আৰু কেইবাখনো নাটক আৰু কিছুমান শ্বৰ্ট ফিল্মত তেওঁ অভিনয় কৰিছিল। বৰ্তমান সময়ত এখেতে চিৰিয়েল নোচোৱা মানুহকো চিৰিয়েল চাবলৈ বাধ্য কৰাইছে কেৱল তেওঁৰ অভিনয়ৰ জৰিয়তে। বন্ধুসকল, এওঁৰ অভিনয় চাই কেনেকুৱা পায় আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু এনেধৰণৰ কোনো এক্টৰ এক্ট্ৰেছৰ বায়োগ্ৰাফি সম্পৰ্কে জানিবলৈ মোক কমেণ্ট বক্সত জনাব পাৰে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।